মৰ্নিং ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আজি খুব এক্সাইটেড হৈছোঁ কাৰণ আমি যাম আমাৰ ঘৰলৈ। আমাৰ ৰোহানে চুলি তুলি কাটি গা পা ধুই ৰেডি, আৰু এয়া মিষ্টাৰে কাপোৰবিলাক অলপ জাপি আছে। মই কাপোৰখিনি আপোনালোকক আগৰ ব্লগত দেখাই লেতেৰা কৰি দিছোঁ, আৰু তাৰ পৰাই আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এয়া ৰোহানে গা পা ধুই ল'লে, আৰু আমি এতিয়া ভাত পানী বনাই খাই আৰামছে যাম ঘৰলৈ। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব কাৰণ বহুত ধুনীয়া ধুনীয়া আজি ক্লিপ দেখা পাব ভিডিঅ'টোত, গতিকে শেষলৈ চাই থাকিব। আৰু আপোনালোক সকলোকে এই চেগতে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ বৌহঁতে আহিছিল পৰহিতে, যোৱা নাই। এতিয়া আমাৰ লগত একেলগে যাব। বৌহঁতক দেখা নাই বাৰু, এইটো ব্লগত দেখা পাব, আপোনালোকক দেখাই দিম। আৰু ঘৰত গ'লে গোটেইবিলাকক চিনাকি কৰাই দিমেই বাৰু, আপোনালোকে চাই থাকিব সেইকাৰণে। আৰু আজি কি বনাওঁ, কি কথা সকলোকে দেখাই আছোঁ। এতিয়া যাওঁ ভাত বনাবলৈ, ভাত বনোৱাৰ টাইম হৈছে, গতিকে বলক মোৰ লগত কিটচেনত আপোনালোকেও। ভাত বনাবলৈ যাম বাৰু, কিন্তু তাৰ আগতে দি ল'লোঁ মই কাপোৰখিনি। এয়া কাপোৰখিনি কৰি আছে, আৰু এতিয়া ঢাকনিখন মাৰি দিলোঁ মই। এইখিনি ধুই থাকক, তেতিয়ালৈ মই যাওঁ কিটচেনত যোৱাৰ আগতে মই এটা বস্তু দেখাই আছোঁ। আমাৰ ভতিজাটো মানে কি বুলি কৈবা, এইটো কুস্তি ন, কুস্তিয়ে কয় না দে, মাৰি দেখাইছোন। আমাৰ ই মাৰি দেখাব, কি ধুনীয়া মাৰে ই। আমাৰ ৰোহানে ইপিনে খেলি আছে, নিকাল দিয়া और एक बार। গ'লোঁ কিটচেনত, আৰু এইপিনে বহাই দিছোঁ ভাত কুকাৰত, আৰু বাৰাণ্ডাত মানে বালকনিত আমাৰ ডাঙৰ খুৰীমা আৰু শাহুমাই মানে হাঁহ বাচি আছে। হাঁহৰ মাংস বনাম আজি, গৈ পিনে দেখাইছোঁ অলপ। এয়া মোৰ শাহুমা আৰু ডাঙৰ খুৰীমাই লগ হৈ দুয়োটাই বাচা কুটা কৰি আছে। আৰু হাঁহটো এয়া হৈছে হাঁহৰ মাংস। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু এইপিনে মই বিলাহী আৰু আলু কাটি লৈছোঁ, বিলাহীখিনি মাছত দিম। আৰু এয়া পিঁয়াজ কাটিম, এইকেইটা ডাঙৰ ডাঙৰ, সেইকাৰণে 5টা লৈছোঁ। আৰু বাকী এইপিনে আছে মাছ, এইখিনি ফ্ৰাই কৰি লৈ বিলাহী দি অলপমান গ্ৰাফি বনাম। আৰু এয়া আছে পুঠি মাছ, ফ্ৰাই কৰিম। এয়া দেখিছে তেল গৰম হৈ ধোৱা ওলাই গৈছে। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ ইয়াতে। এতিয়া মাছখিনি বহাই দিলোঁ, যেতিয়ালৈকে ফ্ৰাই হৈ যায় তেতিয়ালৈকে মই মাংসখিনি ধুই আনো। এইখিনি ধোৱা নাই, ঠিক আছে, অলপ পিছত লগ পাই আছোঁ। মাংসখিনি ধুই আনিলোঁ, এতিয়া মাছখিনি ফ্ৰাই হোৱা নাই, আৰু বাকী এইখিনি পুঠি মাছখিনি আছে ফ্ৰাই কৰিবলৈ। আৰু এইপিনে কাটি আছে আমি খাম হাঁহৰ মাংস। নাজানো কেমেৰাত ধৰিব পাৰিছেনে নাই। আৰু এইপিনে মাছৰ আঞ্জা হৈ গ'ল, বিলাহী মাছ। এতিয়া এইখিনি ভালকৈ ফ্ৰাই কৰি লওঁ। হৈ গ'ল হাঁহৰ মাংস কমপ্লিট। এয়া আৰু বাকী গা পা ধুবলৈ বাকী, ভাত আঞ্জা হৈ গ'ল। গা পা ধুই লওঁ, তাৰপিছত খাই মেলি যেতিয়া যাবলৈ ৰেডি হ'ম তেতিয়া লগ পাম অলপ দেৰিকৈ। ঠিক আছে, তেন্তে এতিয়া অলপ ৰাখিছোঁ, অলপ সময়ৰ কাৰণে। গা পা ধুই আহিলোঁ, ভাত খোৱা নাই বাৰু, কিন্তু ঘৰত যাব খুব এক্সাইটেড হৈ আছিলোঁ না। আজি বতৰটো দেখিছে বহুত, মানে দেখাইছোঁ ৰ'ব। এয়া দেখিছে কি বহুত বতাহ বলিছে। ইয়াত কিমানখিনি দেখিব পাৰিছে নাজানো, কিন্তু কোনোবা ঠাইত গছ গছনি ভাঙি গৈছে, ঘৰ দুৱাৰো ভাঙি গৈছে, দেখা যাব বাৰু। বতাহ বলিছে, খাই উঠো অৱস্থা একেবাৰে বেয়া। মই একো খোৱাই নাই, মুখত গাত একো ক'তো খোৱা নাই। আৰু এতিয়া ভাত পানী খাই লওঁ, তাৰপিছত লগ পাইছোঁ। চাওঁ বতাৰে কেনেকুৱা গতি কৰে। ফাইনেলি ৰেডি হৈ গ'লোঁ ঘৰত যাবলৈ। এতিয়া একেবাৰে ৰেডি, বেগ চেগ লৈ, আৰু বাকীবিলাক ওলাই দিছে ফাইনেলি গাড়ীখনো আহি গ'ল। আৰু এতিয়া উঠাৰহে কথা। আৰু এই আমাৰ ভাইটি ৰোহানক লৈ আছে, উঠিম আৰু গোটেই মাখা। অলপমান মানে জাপা মিলা হৈছে গাড়ীখনত, কাৰণ মানুহ আমি বহুত কেইটা হ'লোঁ, সেইকাৰণে এতিয়া গৈ আছোঁ। আৰু ঠাইবিলাক মানে চাই যাওক আপোনালোকে, ধুনীয়া ধুনীয়া দৃশ্য। কেনেকুৱা লাগছে আহি? কেমেৰা লাজ কৰিছে। কিবা কেনে লাগছে আহি? ভাল লাগছে।
ভাল লাগি হ'ব আৰু भाई बोलो लोअर कथा जा रहा हूँ बोलो लोअर कथा जा रहा हूँ बोलो मैं घूमने जा रहा हूँ আৰু আহি পালোঁ আমি মুকালমুৱা ইয়াতে অলপ ভাবিছোঁ কিবা কিবি লৈ লওঁ ৰখি দিলোঁ গাড়ীখন আৰু এইখন দোকানৰ পৰাই আমাৰ বস্তু লোৱা হয় যিমানবাৰ আমি ঘৰত যাওঁ মানে এইখন দোকানৰ পৰাই মিঠাই বিস্কিট কিবা কিবি এনেকৈ লোৱা হয় আৰু আজিও এইখন দোকানৰ পৰাই লৈছোঁ মিঠাই আৰু বিস্কুট আৰু ইয়াতে অলপ আমি দুয়োটাই ফটো চটো তুলিলোঁ দোকানখনত তুলি মেলি গাড়ীত উঠি এতিয়া গৈ আছোঁ ঘৰলৈ এইখন আমাৰ গাঁৱৰ আলিয়া মাদ্ৰাছা ডাঙৰ হয় মাদ্ৰাছাখন বহুত সেইকাৰণে দেখাই দিছোঁ অলপ সিমান ভালকৈ উঠা নাই বাৰু গোটেই তথাপিও অলপ চলপ যি দেখিছে সেইখিনি দেখাইছোঁ আৰু এতিয়া গৈ আছোঁ চিধাই ঘৰৰ পিনে একেবাৰে আৰু এইটো ৰাস্তাৰে আহিছোঁ আমি আৰু ইয়াতে আছে আমাৰ ভাইটিয়ে কাম কৰা এখন স্কুল নেশ্যনেল পাব্লিক স্কুল আমাৰ মা আছে আৰু ৰিমি আহি পালোঁ এতিয়া আমাক আগবঢ়াই নিবলৈ আহিছে পালোঁ ফাইনেলি এইটো আমাৰ ঘৰ আমি আগতে য'তেই থাকিছিলোঁ মাৰ ঘৰ এইটো আৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰাই নাই চেঞ্জ কৰি লওঁ ঠিক আছে অলপ পিছত লগ পাইছোঁ এয়া আহি পালে আমাৰ বাইদেউহঁত এয়া মোৰ ভাগিন আৰু এইটো ভাগিন নাৰ্গিছ আৰু এইটো হৈছে বাইদেউ এনেকৈ দি এয়া হৈছে আমাৰ ডাঙৰ মইনা বাইদেউ আৰু এয়া হৈছে ৰিয়া আৰু ৰিমি চুলপুলিয়া হাই কো এনেকৈ দি চুলপুলি আমাৰ বাইদেউৰ ছোৱালী আৰু এইটো আমাৰ নাৰ্গিছ বাইদেউৰ ছোৱালী আৰু মা জোৱাই এয়া আমাৰ চম্পাব আৰু কৰুলে এয়া আমাৰ ডাঙৰ বাইদেউ তাৰপিছতে আমাৰ বগা ভাগিন আৰু এইটো আমাৰ মানে বিশেষ ভাইটিটো স্পেচিয়েল ভাইটি আৰু এইটো আমাৰ চফিক ভাইটি এয়া ভাগিন আৰু ভাইটি মামা ভাগিন একেলগে এইটো আমাৰ চিম্পুল ভাগিন এইটো চুলপুলি এইমাত্ৰ আহিছে খুব এনজয় হ'ব ভিডিঅ'বিলাক চাই থাকিব ধামাকা ভিডিঅ' আৰু এয়া আমাৰ মিষ্টাৰে খাব ধৰিছে চাহ এয়া চাহ আহি গৈছে ৰেডি এয়া আমাৰ মা চাহ খাব আৰু মিষ্টাৰে খাইছে পাপৰ এয়া আমাৰ ঘৰত সদস্য মানে বহুত হৈ গ'ল এতিয়া আমাৰ ফুল এনজয় চলিব চাই থাকক আপোনালোকে ভিডিঅ'টো বহুত ডাঙৰ পৰিয়াল আমাৰ ঘৰত এতিয়া খাই লওঁ আৰু ফিংগাৰ নি পাপাৰে আমাৰ ৰোহানেও খাই আছে পাপৰ আৰু ইপিনে সকলোৱে মিলি জুলি চাহৰ জুতি সন্ধিয়াৰ চাহৰ জুতিটো আমি আজি ঘৰতে ল'ব পালোঁ সেইকাৰণে খুব ভাল লাগিছে এয়া ফুল ধামাকা হৈছে আমাৰ ঘৰত গধূলি গৰু এটা আৰু গধূলিৰ চাহ তাহ খাই সকলোবোৰে বহিছে এনেকৈ চোতালত বাৰাণ্ডাত সকলোবোৰে এনজয় কৰি আছে আৰু ইহঁতকেইটা খুব খেলিছে খুব ভাল লগা পৰিৱেশ এটা আৰু আমি অহাৰ কাৰণে বাইদেউহঁতেও আহিল মানে খুব মজা লাগি আছে আজি খুব এনজয় কৰিলোঁ আৰু এইকেইটা পূৰা খেলি আছে আৰু সৰু ল'ৰা ছোৱালীবিলাকে আৰু খুব এনজয় কৰিলে কিবা এটা মনটো বহুত ভাল লাগি যায় এনেকৈ খেলা দেখিলে আৰু সৰু কালৰ কথাবিলাক মনত পৰি যায় আমাৰ খুব ভাল লগা পৰিৱেশ এটা আৰু এই দুইজনী আমাৰ চিনাকি কৰাইতো দিছোঁৱে আমাৰ ডাঙৰ বাইদেউৰ ডাঙৰ ছোৱালী আৰু আমাৰ ডাঙৰ দাদাৰ ডাঙৰ ছোৱালী ৰিমি আৰু ৰিয়া মায়ে ইয়াক কাটি আছে আমাৰ মায়ে আৰু বাকীবিলাক বহি আছে চাৰিওফালে আৰু ইপিনে ভাত বহাই দিছে চৌকাত এইখন বিশেষ চৌকা কাৰণ আমাৰ ঘৰটো বানপানী হৈছিল ইয়াতে সকলোৱে গম পাইছে জেকা লাগিছে গতিকে চৌকাত দি নুঠে আৰু এইটো বান্ধিছে তাৰ কাৰণে টিঙৰ কাটি লৈছে আৰু ইয়াতে এতিয়া ভাত বনাইছে বৌ ডাঙৰ বৌ খাই বৰ এয়া আমাৰ ইন্দো ভাইটি
ভাইটি হাঁহি দিয়া স্মাইল ভাইটি ডেকা গৈছে খাই লওঁ ভাত পানী ৰেডি হৈছে কিন্তু লাইন নাই ইয়াতে আন্ধাৰ অলপ দেখাই দিছোঁ আৰু ভাত মাংস দেখিছে কেনেকুৱা লাল লাল মাংস হৈছে ৰঙা পৰি আছে এতিয়া লাইনটো আহিল আৰু আমাৰ ভাত খাওঁ হৈ গ'ল লাইনো আহিল আৰু এতিয়া খাইছোঁ মই ভাত খাই উঠি নেমু টেঙা কাৰণ মাংস বহুত খালোঁ সেইকাৰণে নেমু টেঙা খাই ল'লোঁ অলপ আৰু সেই ভাবিছোঁ বিশেষ আৰু একো নেদেখাওঁ আৰু বাকীবিলাকে ভাত খাই আছে আমাৰ ঘৰত আজি নেদেখাওঁ নেক্সট ব্লগত দেখা পাব সেই ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে নটিফিকেশ্যন বেলটো অল কৰি দিব যাতে আপুনি মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যন প্ৰথমতেই পায় আৰু যদি ফেচবুকত চাই আছে তেন্তে লাইক কৰি দিব আৰু লগতে ফ'ল' কৰি যাব আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই টেক কেয়াৰ গুড নাইট